Welcome to my second channel Moisuri Dulu. মই আজি নতুন ব্লগ এটা লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে পোন প্ৰথমতে হোলীৰ শুভেচ্ছা জনালো। আজি যেহেতু হোলী হয় ফাকুৱা, একচুৱেলি সদায় ৰাতিপুৱা এক্সাৰচাইজ কৰিবলৈ আহোঁ, কিন্তু এক্সাৰচাইজৰ ভিডিঅ'টো মই আপোনালোকৰ পিছত দিম বাৰু। আজি আমি হোলীৰ ভিডিঅ'টো দিম। আমি সকলোৱে মিলি আজি হোলী খেলিম, গতিকে আপোনালোকক হোলীৰ ভিডিঅ'টো চাব প্ৰথমৰ পৰা শেষলৈকে। গতিকে আহক আমি এতিয়া প্ৰথমতে এক্সাৰচাইজ কৰিম, তাৰপাছত আমি হোলী খেলিম। হোলী খেলি আপোনালোক দেখাম। Happy Holi! Happy Holi! Happy Holi! ইমান ধুনীয়া আছে। ওরে বাবা ভিডিওটো করব দিয়া। Happy Holi! আপনাক দিও চাও। Happy Holi! মুগো फ्रेंड्स आपलोगे देखा पाइसे होली आमी स्टार्ट कर दिलो रातिपुवा आमी एक्सरसाइज करबा आइसिलो एटा आमार फ्रेंड होय गुला आमी सदा एकेलगे एक्सरसाइज करबा आहु हैप्पी होली दिया दिया सबे दिया हैप्पी दे सबे दिया हैप्पी होली हैप्पी होली आपलोगको हैप्पी होली शुभेच्छा থাকিল बहुत बहुत खेलिब सकलोए पानी बेसी निखेलिब पानी खेलिले आपनर बेमार होब पारे गतिके फाकुआ खेल गा धुवा लागिब पानी ने खेलिले गा केनेके धुम নাই নাই পানি বুকা খেলিব বেছি না লাগে বুকাটো নাই হ্যাপি হোলি বাবা তুমি ফটো উঠাব জানিব না গতিকে ফাকুয়া খেলক বেয়া কালার নলব বেয়া কালার ললে স্কিনৰ প্ৰবলেম হয় ফাকুয়া খেলাটো ভাল গতিকে ফাকুয়া খেলক होली होली हेलो बिजनक सबतो আপনারা যতই মুখৰ ইমান মিল আছে ভাই ভাই হ্যাপি বার্থডে হ্যাপি বার্থডে সঁচাই ধুনীয়া মানে পুৰা মিল আছে ন দুটাৰে মিল আছে হ্যাপি বার্থডে হাহি তাহি পুৰা একদম ধুনীয়া আগৰ জন্ম ভাই হ'ব পাৰিছিল না আগৰ জন্ম ভাই হলি আছিল নে আমাৰ এতে সবতকে ফুটিলা জসিলা কোন আছে ক জসিলা কেডা হৈছে নাম্বার 1 होली कबे होली कबे होली कबे होली कबे कबे होली कबे होली कबे होली कबे होली पे तेरी मलू गुलाल रंग बता ब्लू यला पैर में तेरे उड़ते बाल होली है चैनल अपलोड कर राधा राधा ए राधा राधा আমার আজির হোলির কৃষ্ণ রাধা দেই আউলুক আমি বৰপেটাত যোৱাৰ দৰকাৰে নাই ইয়াতে আহি গল আমাৰ ৰাধা কৃষ্ণ ফাকুৱা খেলাটো ভাল ফাকুৱা খেলাটো বসন্তৰ কাৰণে ভাল স্কিনত লাগিব লাগে এও আমাৰ গ্ৰুপৰে হেপি হোলি হেপি হোলি হেপি হোলি সবে হুকপ থকা জীবনটো এনেদৰে ৰঙীন হৈ থাকক আজি দিনতে পাই যাম ফুলৰ মৌচুমী তুমি মৌচুমী এদিন যদি ফুল আৰু পাতৰ মাজেৰে হুমুৰা এটাই জুমি জুমি পধুৰি তোমাক কি বুলি ক'বা তুমি কি বুলি ক'বা মৌচুমী মৌচুমী আমাক হোলি বুলি চাহ খুৱাব দিছে একেলগে ইয়াতে চাহ বনাব দিছে নে চাহ বনাব দিলে দিলে আমি বহুত কেইটা আছো অৱশ্যে
আমি চেনিটাইজাৰ দিছোঁ। চেনিটাইজাৰ হাতত এই হাতত আপুনি গ্ৰহণ কৰি আমাক কৃতজ্ঞ কৰক। চেনিটাইজাৰ চাহ খোৱাৰ লগত চেনিটাইজাৰ লগাইছোঁ দেই বেছি কালাৰফুল হৈ গ'ল। চাহ আহি গ'ল আমাৰ চাহ আহি গ'ল লাল চাহ গৰম চাহ এক্সাৰচাইজ কৰি উঠি লাল চাহ খালে ভাল। মই অৱশ্যে চাহটো অলপ কম খাওঁ। অঁ লেমন টি লেমন টিটো ভালেই আৰু চবেই চাহ কেক চাহ আৰু কেকৰ পাৰ্টি আমাৰ হ'ল বুলি আণ্ডা 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 দিয়া আণ্ডাটো দেখুৱা অঁ বইল কৰি কেক বঢ়িয়া বঢ়িয়া লাগিছে। চাহ খাই আছোঁ দেই জালুক দিয়া আছে চাহটো জালুক দিছে ভাল লাগিছে। संडे हो या मंडे रोज खाओ अंडे खा लो চাহটো বৰ ধুনীয়া বনাইছে। কণীটো ভাল বনাব যেন পাইছোঁ এতিয়া। কণীটো এনেই ভাল বেয়া হ'লেও ভাল। তাকে এইটো আমাৰ এতিয়া এক্সাৰচাইজত পলি খেলা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ গোটেইবিলাক। গতিকে আপোনালোকে চাই পেলাই কেনেকুৱা পালে ক'ব, ভিডিঅ'টো কমেণ্ট কৰিব। গতিকে বাই বাই। ছাবস্ক্ৰাইবো কৰিব দেই কৈ আছে মোৰ ফ্ৰেণ্ডবিলাকে। ছাবস্ক্ৰাইব কৰিব, তেতিয়া নতুন নতুন ভিডিঅ'বিলাক দেখা পাব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া পাই যাব আপোনালোকে। আৰু বেল আইকনটো দবাই থ'ব, লগতে লাইক আৰু কমেণ্টো কৰিব। গতিকে বাই বাই। কাবাক খানি দিয়া অঁ মৰ্ণিং ৱাকত খেলি আহিলোঁ এইবাৰ উদয়দাহঁতৰ ঘৰত। তেওঁলোকে কেতিয়াবাৰ পৰা খেলিয়ে আছে, চব একদম ৰঙীন ৰঙীন হৈ গ'ল। গোটেই একেবাৰে সৰু ল'ৰা ছোৱালী ডাঙৰ এই দৌৰা দৌৰিও লাগি আছে। বৌ একেবাৰে মোক ৰঙা কৰি দিলে। নতুনকৈ কাপোৰ পিন্ধি আহিছিলোঁ। এইটো উদয়দা তেখেতো বহি আছে তাত। ইউটিউব চেনেলৰ কাৰণে এতিয়া আজি ফাকুৱাৰ 3 নম্বৰ স্পটটোলৈকে গৈ আছোঁ। এতিয়া এইটো গীতা মন্দিৰৰ ৰাস্তা। গীতা মন্দিৰ পাম আৰু আমি গীতা মন্দিৰত একচুৱেলি মই আহোঁৱেই, প্ৰায় আহি থাকোঁ। মই যিহেতু সৰুতে ইয়াতে ডাঙৰ হোৱা, মোৰ মাৰ ঘৰ গীতা মন্দিৰতে। গতিকে ইয়াতে ভাল দৌল উৎসৱ হয়। গতিকে আজি বা কেনেকুৱা হৈ আছে তাত গ'লে দেখা পাম বাৰু, আপোনালোকক দেখাম ব'লক। এতিয়া গীতা মন্দিৰ পাম আৰু তাত বৰ ধুনীয়া হয়। আজি তাতে বহুত ভাল হয় ফাকুৱা। গতিকে আমি তালৈকে গৈ আছোঁ, আপোনাক দেখাই আছোঁ। বৰ বেছি দেৰি হ'ল। আমি গীতা মন্দিৰৰ সন্মুখ পাইছোঁ আৰু এতিয়া অলৰেডি শেষেই হ'ল। মানুহবিলাক নাই, ৰাতিপুৱা বহুত মানুহ আছিলে, দেৰি হৈ গ'ল। সৰু ল'ৰা ছোৱালীবিলাক আছে বাৰু কাম প্ৰসংগ হৈ আছে।
আছে মানুহবিলাক খালী হৈ গ'ল অহাকালিহে বেছি হ'ব আজি সিমান বহুত বেছি মানুহ নাই খেলিছা আৰু খেলিবা নেকি খেলিবা ফাকুৱা এই বহুত মানুহ ফাকুৱা লৈছে ন ফাকুৱা খেলিলোঁ খেলি মুখৰ অৱস্থাই নোহোৱা হৈ গ'ল 2বাৰ 3বাৰ খেলা হৈ গ'ল এইবাৰ ফাকুৱাটো অলপ স্পেচিয়েলে হ'ল এবাৰ খেলিলোঁ ৰাতিপুৱা তাৰপাছত আকৌ খেলিলোঁ দুপৰীয়া আকৌ মন্দিৰত আহি খেলিলোঁ গতিকে মোৰ চেহেৰাটো দেখিছেনে বাৰে বাৰে গতিকে বিৰাটেই ভাল লাগিল আজিৰ দিনটো বৰ ভালকেই গ'ল গতিকে বিৰাট ভাল লাগিছে আজি আপোনালোকে খেলক এতিয়া অলপ পিছত প্ৰসাদ কৰি দিব তাৰপাছত আৰু খিচাৰি দিব বান্দৰটোৱে মানুহৰ নিচিনাকৈ গিলাচটো হাতত লৈ কেনেকুৱা কষ্ট কৰি পানীখিনি খাই আছে তাৰ চাগে বহুত বেয়া লাগিছে বেচেৰা আপোনালোকে দেখিলে মই ৰাতিপুৱা মৰ্ণিং ৱাকৰো দেখালোঁ গীতা মন্দিৰো দেখালোঁ গোটেই নাম প্ৰসংগ দেখালোঁ গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব তলত গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত অতি সোনকালে উপস্থিত হ'ম গতিকে বাই বাই